Hello everyone, নমস্কাৰ অসমীয়া পাকঘৰলৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো। আজি মই কণী দমৰ এটা ৰেচিপি লৈ আহিছো। ঘৰত কেতিয়াবা মাছ মাংস নাথাকিলে এই ধৰণে কণী দম বনাই খাব পাৰে। বিৰাট টেষ্টি হয় আৰু একেবাৰে সহজ পদ্ধতিৰে এই ৰেচিপিটো বনাইছো। আহকচোন চাওঁ কি ধৰণে মই এই ৰেচিপিটো বনাইছো তাকে চাওঁ। ইয়াৰ কাৰণে প্ৰথমতে মই 4টা ডিম বইল কৰি ইয়াৰ বাকলিকেইখন এৰুৱাই লৈ লৈছো আৰু কটাৰী এখনেৰে ডিমকেইটা মই অকণমান কাটি লৈ লৈছো। আৰু এই ধৰণে কাটি ললে ডিমকেইটা ভিতৰলৈকে মছলাখিনি সোমাই পৰে আৰু খায়ো টেষ্টি লাগে। আৰু লৈছো 2টা আলু বইল কৰি আৰু বইল কৰা আলু 2টা এই ধৰণে মই কাটি লৈ লৈছো আৰু লৈছো এটা পিয়াজ, এটা বিলাহী, কেইফুটামান ৰসুন, এটুকুৰা আদা আৰু 4টা কেঁচা জলকীয়া লৈ লৈছো। জলকীয়াৰ পৰিমাণটো আপোনালোকে কম বেছি কৰি ল'ব পাৰে। আৰু এতিয়া বিলাহী, ৰসুন, আদা আৰু জলকীয়া এই গোটেইখিনি মই এটা মিক্সাৰ জাৰৰ সহায়ত গ্ৰাইণ্ড কৰি ল'ব লাগিব। এয়া গ্ৰাইণ্ডিং কৰা হৈ গ'ল। আৰু লৈছো 2টা লং, 2টা ইলাচি, এটা শুকান জলকীয়া, এখিলা তেজপাত খিলা মই এই ধৰণে দুটুকুৰা কৰি লৈ লৈছো আৰু কেইটামান পাঁচফোৰণ লৈ লৈছো। এতিয়া কেৰাহীখন গেছত গৰম হ'বলৈ দি অলপমান মিঠাতেল দি ললো। তেল গৰম হৈ অহাত এতিয়া অকণমান হালধি, অকণমান ৰেড চিলি পাউডাৰ আৰু অকণমান নিমখ দি কণীকেইটা ফ্ৰাই কৰি লৈ লৈছো। আৰু কণীকেইটা ফ্ৰাই কৰোঁতে গেছটো একেবাৰে কমাই ৰাখি ল'ব, নহ'লে তেলত দিয়া হালধিখিনি লগালগ জ্বলি আহে। কণীকেইটা মই বেছি সময় ফ্ৰাই কৰি লোৱা নাই, অকণমান ৰঙচুৱা হোৱালৈকেহে ফ্ৰাই কৰি লৈ লৈছো। আৰু এয়া কণীকেইটা ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই এটা পাত্ৰত নমাই ৰাখি লৈ লৈছো। আৰু এতিয়া একেখিনি তেলতে মই গোটা মছলাখিনি দি লৈছো আৰু অকণমান সময় লৰাই দিছো। এতিয়া আগতীয়াকৈ যে বনাই ৰাখিছিলো ৰসুন, আদা আৰু বিলাহী পেষ্টখিনি সেইখিনি তেলত দি লৈছো আৰু ভাল ধৰণে লৰাই দিছো। মছলাখিনি ভাল ধৰণে সিজিবৰ কাৰণে অকণমান পানী দি দিছো আৰু লৰাই দিছো। এই ধৰণে লৰাই 3 মিনিট সময় ভাজি ৰাখিব লাগিব। এতিয়া প্ৰয়োজন অনুসৰি হালধি দিছো, আধা চামুচতকৈ অকণমান কম ৰেড চিলি পাউডাৰ দিছো, অকণমান ধনিয়া পাউডাৰ দিছো আৰু অকণমান জিৰা পাউডাৰ দি এই গোটেইখিনি ভাল ধৰণে লৰাই দিছো। আচলতে মছলাখিনি ভজাৰ ওপৰতে তৰকাৰীখনৰ টেষ্টটো নিৰ্ভৰ কৰে। মছলাখিনি ভাল ধৰণে সিজি যোৱাত এতিয়া বইল কৰি ৰখা আলু কেইটুকুৰা ইয়াৰ লগত দি দিছো আৰু ভাল ধৰণে লৰাই দিছো আৰু এই ধৰণে লৰাই মই 2 মিনিট সময় ভাজি ৰাখি লৈ লৈছো। গেছটো মিডিয়াম ফ্লেমতে ৰাখি আলুখিনি মই 2 মিনিট সময় ভাজি ৰাখি ললো আৰু এতিয়া ইয়াত পানী যোগ কৰি মই ইয়াত 2 গিলাচৰ জোখাৰে পানী যোগ কৰিছো। পানীখিনি দিয়াৰ পিছত অকণমান সময় লৰাই দিছো আৰু এতিয়া গেছটো বঢ়াই দিছো, এটা উতল আহিবলৈ দিছো আৰু ইয়া উতল আহি গৈছে। এতিয়া সোৱাদ অনুসৰি নিমখ দি লৈছো। নিমখ যিহেতুকে আগতীয়াকৈ দিয়া আছিল সেইবাবে অকণমান সাৱধানে দিব। এতিয়া পুনৰ ঢাকনখনে ঢাকি ৰাখি দিছো 15 মিনিটৰ কাৰণে। মাজতে ঢাকনখন দাঙি কেইটুকুৰামান আলু হেতাখনেৰে মই এই ধৰণে ভাঙি দিছো। এই ধৰণে ভাঙি দিলে তৰকাৰীখন গ্ৰাহক হয় আৰু খায়ো ভাল লাগে। এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছো, যদিহে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সাইডত থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে সহজে পাই থাকে। আৰু এতিয়া ফ্ৰাই কৰি ৰখা কণীকেইটা ইয়াৰ লগত দি দিছো আৰু অকণমান সময় লৰাই ঢাকনখনে ঢাকি ৰাখি দিছো 10 মিনিটৰ কাৰণে। ঢাকনখন দাঙি দুই এবাৰ মাজে মাজে মই লৰাই আছিলো আৰু এয়া কণী দম বনাই হৈ গৈছে। আৰু দমৰ গ্ৰেভিৰ পৰিমাণটো যদিহে আপোনালোকে ইয়াতকৈ ডাঠকৈ খাব বিচাৰে তেতিয়াহ'লে পানীখিনি অকণমান শুকুৱাই ল'ব। মই ইমানটো জোখতে লৈ লৈছো। এতিয়া অকণমান মই গৰু ঘি দি দিছো। এই ধৰণে গৰু ঘি দিলে তৰকাৰীখন খাই বিৰাট ভাল লাগে। এইটো একেবাৰে অপচনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। আৰু একেবাৰে শেষত মই অকণমান ধনিয়া পাত কাটি দিছো। আৰু মোৰ এই ভিডিঅ'টো যদিহে চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। শেষলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ বহুত ধন্যবাদ।